জন্মৰ এঘণ্টাৰ ভিতৰত স্তনপানে সৰ্বত্ৰ প্ৰকাৰে সুৰক্ষিত কৰিব আপোনাৰ সন্তানক। এইয়া দেখিছে, এইখন ছবি যোৱাকালি অংকন কৰা হ'ল। এইয়া নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। এইয়া দেখিছেনে, আমাৰ ত্ৰিবেণী মণ্ডল সংগঠনৰ মাহেকীয়া সভাখন অনুষ্ঠিত কৰা হৈছে আৰু তাৰ বিষয়ত আপোনালোকক দুটামান কথা ক'বলৈ ওলাইছোঁ। ওলকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ। এয়া হৈছে আমাৰ ত্ৰিবেণী মণ্ডল সংগঠনৰ মানে দুগ্ধ প্ৰাণ কক্ষ, আৰু এই কক্ষটোতে মাতৃসকলে দুগ্ধপান কৰাব সভালৈ আহোঁতে। মহিলাসকলক যিহেতু সকলোতে অগ্ৰাধিকাৰ দিয়া হৈছে, সেই গতিকে সভা সমিতিলৈ আহোঁতে নিজৰ সন্তানকো কেতিয়াবা দুগ্ধপান কৰা মাতৃয়ে লগত লৈ আহে, আৰু সেই সুবিধাৰ্থে আমাৰ ত্ৰিবেণী মণ্ডল সংগঠনত এইটো দুগ্ধপান কক্ষ বনোৱা হ'ল। আৰু ইয়াত ইমান ধুনীয়াকৈ লিখি দিছে, আচলতে দেখি বৰ সুন্দৰ লাগিছে। পোনপ্ৰথমতে এই ড্ৰয়িংখন আঁকিছে আমাৰ মণ্ডল সংগঠনৰ সভানেত্ৰী বাইদেউ, ছোৱালী আৰু এজন তেখেতৰ ছাত্ৰ। মানে ছোৱালীগৰাকীৰ নাম হৈছে পাৰিজা বসুমতাৰী, আৰু তেখেতে আমাৰ যিমানখিনি অংকন কৰিবলগীয়া হয় সকলো অংকন কৰে। আচলতে তেওঁ এনেকৈ ড্ৰয়িং কৰি কৰি সকলোবোৰ পিকচাৰ বনাই দিয়ে, আৰু সুন্দৰকৈ তেওঁ বনাই হ'লে মই আপোনালোকক নিশ্চয় আগমুহূৰ্তত দেখুৱাইছোঁ। আৰু এই ল'ৰাজনেই হৈছে তেওঁ ছাত্ৰ, মানে তেখেতে এতিয়া বহুততে ড্ৰয়িং আঁকিবলৈ বা যিকোনো আৰ্ট আঁকিবলৈ শিকাই আছে বহুকেইজন ল'ৰা ছোৱালীক। আৰু তেখেতে এতিয়া নিজাকৈ এনেকৈ এখন বিদ্যালয়ো ব্যক্তিগতভাৱে খুলিবলৈ সক্ষম হৈছে, কাৰণ এনেকৈ বহু কম সংখ্যক লোকে এনেকুৱা ড্ৰয়িং কৰে। গতিকে ড্ৰয়িংসমূহ আমাৰ খুবেই প্ৰয়োজন। সেয়েহে আমাৰ নিজৰ মণ্ডল সংগঠনটোত যিহেতু আমাৰ নিজৰ সভানেত্ৰী বাইদেউগৰাকী ছোৱালীয়ে ড্ৰয়িং কৰাৰ বাবে আমাৰ বহুত সুবিধা হৈছে। আচলতে যিবোৰ আমাৰ ৰঙৰ পৰা ধৰি সকলো দাম, সেই দামসমূহ লৈ তেওঁলোকৰ নিজৰ অলপমান বিনিময়তে আমাক কৰি দিছে, কম বিনিময়ত কৰি দিছে বুলি ক'লেও বেয়া নহয়। এই ছাত্ৰজনে এতিয়া ৰং কৰি সকলো ধুনীয়াকৈ আঁকি পেলাব, দেখিবচোন। লগে লগে হ'লেই 2 ঘণ্টামান সময় বহোঁতে আচলতে ইমানখিনি শেষ হ'ল, কাৰণ এই কামটো কৰোঁতে মই CLF-ত তেওঁলোকে কাম কৰিবলৈ যাওঁতে মই থাকিবলগীয়া হৈছিল। সেই গতিকে মই এই কামখিনিত তেওঁলোকক সহযোগ কৰিছিলোঁ আৰু অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ। গতিকে সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই ভাল লাগিল। আৰু যদি আপোনালোকৰ কাৰোবাৰ যিকোনো এনেকুৱা ৱালত অঁকা হওক বা ড্ৰয়িং হওক, আখৰ লিখিবলগীয়া হওক, আপোনালোকে যোগাযোগ কৰিব পাৰে মোৰ লগত। কমেণ্ট বক্সত কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক মই সহায় কৰিবলৈ চেষ্টা কৰিম তেখেতলোকৰ নাম্বাৰসমূহ দি। আৰু তেখেতলোকে এই মেৰাপানীৰ ৰতনপুৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ হয়, তেওঁলোকৰ এড্ৰেছটো এইটো। গতিকে যদি আপোনালোকৰ কাৰোবাৰ প্ৰয়োজন হয় নিশ্চয় যোগাযোগ কৰিব পাৰিব, মই তেখেতলোকৰ লগত আপোনালোকক যোগাযোগ কৰি দিম। আৰু এই ড্ৰয়িংটোৰ যদি কোনোবাই শিকিবলৈ ছাত্ৰ ছাত্ৰীয়ে আগ্ৰহী হয়, তেনেকৈ হ'লেও আপোনালোকে যোগাযোগ কৰিব পাৰিব। একেটা চুবুৰীতে আপোনালোকে যদি এই ড্ৰয়িংটো আঁকিবৰ বাবে ছাত্ৰ ছাত্ৰী গোটাই, নিশ্চয় তেওঁ সময় উলিয়াই সেই ল'ৰা ছোৱালীসকলক শিকাবলৈ সক্ষম হ'ব। গতিকে দুয়োটাৰ কামতে তেওঁ সুবিধা কৰি আপোনালোকে যদি বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব। কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু নিশ্চয় মই আপোনালোকক যোগাযোগৰ ব্যৱস্থা কৰি দিম। আৰু লাহে লাহে দেখিছেনে আৰ্টটো কৰি শেষ হৈছেগৈ, আৰু এতিয়া অৱশেষত মই ইমানকণ ভিডিঅ' কৰি ৰাখিলোঁ। আৰু